हाय फ्रेंड्स नमस्कार गुड मॉर्निंग आज सोनकाले उठिलो भाबिलो एटा आज भिडिओ बनाओ आज एटो मोर हातत की देखिसे নহৰু आज মই নহৰু আচাৰ বনাই আপোনালোকক দেখুৱাম নহৰুটো বহুত ভাল মানে আচাৰটো আচাৰে আৰু পেটৰ কাৰণে বহুত ভাল ডাইজেছনৰ কাৰণে আজি মই ভিডিওটো বনাম আপোনালোকে চাব এতিয়া মই নহৰুখিনি গুছাম গোটেইখিনি গুছাই লৈ মই আপোনালোকক লগ কৰিম মই নহৰুখিনি গুছাই ললো সবচোন ইমান ধুনিয়া হৈছে কষ্ট বহুত হয় নহৰু গুছাওতে মই আঙুলি মূৰত ঘা লাগি গলগে এতিয়া মই ইয়া সৰু সৰু পিচেছ কৰি লম মই এতিয়া নহৰুখিনি টুকুৰা টুকুৰি কৰি ললো সব 3-4 টুকুৰা কৰি ললো মানে এতিয়া সোনকালে গলিব আৰু মই এতিয়া মছলাখিনি ঠিক কৰি ললো যোগাৰ কৰি ললো এখিনি হল সফ এখিনি কালা জিৰা আৰু এখিনি ধনিয়া এখিনি আইজন মানে জৰণি গুটি আৰু এখিনি বগা সৰিয়হ কলা সৰিয়হ মই পিছি থোৱা আছে আগতে আৰু এখিনি হল জিৰা দুটা মই শুকান জলকীয়া লৈছো আৰু ইয়া অকনমান গুৰ লৈছো গুৰটো পিছত দিম বাৰু মছলাখিনি মই ভাজি লৈছো তেলখিনি ভালকে উতল আহিবলৈ দিব লাগিব চামুচ নিমখ দি দিম এইখিনি হৈ গ'ল মোৰ এতিয়া গেছটো বন্ধ কৰি দিম অকণমান ঠাণ্ডা হ'ব কাৰণে মই এতিয়া এইখিনি অকণমান ঠাণ্ডা হৈ গৈছে মই এতিয়া ইয়াত দিম ইয়া সৰিয়হ বগা সৰিয়হ ক'লা সৰিয়হ ইয়া জইন গোটাকে থৈছিলোঁ সেয়া দিলোঁ এয়া কালা জিৰা দিছোঁ এয়া চফ অকণমান থৈ দিছিলোঁ গোটা সেয়া দিলোঁ আৰু এয়া মই মিক্স কৰা মছলাখিনি অকণমান হিং দি দিছোঁ আৰু এয়া 2 চামুচমান ভিনেগাৰ হালধি দিছোঁ হালধি দিছোঁ অকণমান নিমখ আগতে দিছিলোঁ নহয় আৰু দিম অকণমান কাশ্মীৰী মিৰ্চা কালাৰটো কাৰণে দিছোঁ দেই কাশ্মীৰী লাল মিৰ্চা আচাৰটো তৈয়াৰ হৈ গৈছে আপোনালোকে আজিৰ পৰাই খাব পাৰিব আৰু আপোনালোকৰ এনেকৈ বনাব আৰু মোৰ যদি ভিডিওটো আপোনালোকে ভাল দেখে লাইক কমেন্ট সাবস্ক্ৰাইব কৰিব ধন্যবাদ।